আপোনাৰ ভিতৰত এনে এটি শক্তি আছে, আপোনাৰ ভিতৰত এনে এক সামৰ্থ্য আছে যাৰ দ্বাৰা আপোনাক যদি 10 বছৰ কোনোবা এটি গুহাৰ ভিতৰত বন্দী কৰি থোৱা হয় তথাপি আপুনি অনায়াসে সেই সময়খিনি পাৰ কৰিব পাৰিব। আপুনি হয়তো তাৰ বেৰত ছবি আঁকি এজন খুব সুন্দৰ চিত্ৰকৰ হৈ পৰিব। নমস্কাৰ, মই হিমাংক কাকতি আপোনাক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ফৰাচী বিপ্লৱৰ সময়ত এজন ডেকা ল'ৰাক এটি গুহাৰ ভিতৰত বন্দী কৰি থোৱা হৈছিল। সেই ল'ৰাজনে যেতিয়া বহু বছৰ বন্দী কৰাৰ পাছত তেওঁক মুকলি কৰি দিয়া হৈছিল, তেওঁ সম্পূৰ্ণ সুস্থ অৱস্থাত তাৰ পৰা ওলাই আহিছিল। তেওঁৰ মগজুৰ কোনো ধৰণৰ বিকৃতি ঘটা নাছিল। কিয়? কথাখিনি মই জীৱনৰ সাধনা নামৰ কিতাপখনত পঢ়িছিলোঁ, আপোনালোকেও হয়তো পঢ়িছে, তথাপি আজি আকৌ এবাৰ উনুকিয়াই দিছোঁ। সেই ল'ৰাজনে যিটো গুহাত তেওঁক বন্দী কৰি থোৱা হৈছিল, সেই গুহাটোত পোহৰ সোমাব পৰাকৈ মাত্ৰ এটি সৰু ছিদ্ৰ আছিল। সেই সৰু ছিদ্ৰটিৰে পোহৰ সোমাইছিল। তেওঁ কোনোদিনাখনে সূৰ্য দেখা নাছিল আৰু তাতেই নিজৰ মল মূত্ৰবোৰ লেটিয়াই লৈ তাতেই ল'ৰাজন গোটেই দিনবোৰ পাৰ কৰিছিল। কিন্তু তেওঁ কেনেকৈ সময়বোৰ পাৰ কৰিছিল? তেওঁ নিজৰ চোলাৰ পৰা এটা বুটাম ছিঙি লৈছিল আৰু সেই বুটামটো সেই গুহাটোৰ ভিতৰত তেওঁ দলিয়াই দিছিল। তাৰ পাছত সেই বুটামটো বিচাৰিবলৈ তেওঁ বহু সময় পাৰ কৰিছিল। তেওঁ খেপিয়াই সেই বুটামটো বিচাৰি ফুৰে আৰু এটা সময়ত বহু সময়ৰ পাছত সেই বুটামটো বিচাৰি পায়। আকৌ যেতিয়া বিচাৰি পায় সেই বুটামটো আকৌ পুনৰবাৰ দলিয়াই দিয়ে, আকৌ তাক বিচাৰিবলৈ আৰম্ভ কৰে। ঠিক এনেদৰে তেওঁ তাৰ সময়বোৰ পাৰ কৰিছিল আৰু খুব সুস্থভাৱে তেওঁ তাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। এতিয়া সেই শক্তি আপোনাৰ ভিতৰত আছেনে নাই? নিশ্চয় আছে। সেই শক্তি আমাৰ সকলোৰে ভিতৰতে আছে আৰু সেইবাবে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ, আমি বৰ কিয় হওঁ? আমি বৰ লাগিলে আমি কি কৰিম? আমি যেতিয়া আমনি পাওঁ, যেতিয়া আমাৰ সময়বোৰ নাযায় নোপোৱাই যেন লাগে, তেতিয়া আমি কি কৰিম? সমস্যাটো হৈছে আজিকালি মানুহবোৰে বহুত কম পৰিমাণে বৰ হয়, বহুত কম পৰিমাণে আমনি পায় বহু সময়ত, কাৰণ আমাৰ ওচৰত এই স্মাৰ্টফোনটো আছে। সেই স্মাৰ্টফোনটো আমি অন কৰি ল'লে তাত আমি এখন চিনেমা চাই পাৰ কৰি দিব পাৰোঁ। ইনষ্টাগ্ৰামটো খুলি ল'লে, ফেচবুকটো খুলি ল'লে আমাৰ সময়বোৰ ক'ত পাৰ হৈ যাব আমি গমেই নাপাম। তাৰ পাছত আমি পঢ়িবলগীয়া হয় টাইম মেনেজমেণ্ট, আমি শিকিবলগীয়া হয় টাইম মেনেজমেণ্ট। গতিকে আমনি বহুত কম সময়তহে পোৱা যায়, কিন্তু তাৰ পিছতো বহু সময়ত আমি আমনি পাওঁ, আমি বৰ হওঁ। এতিয়া কথাটো হ'ল, বৰ হ'লে আপুনি কি কৰিব? তাৰ আগতে এটা কথা স্পষ্ট কৰি দিওঁ, এই বৰ হোৱাটো কোনো ধৰণৰ সমস্যা নহয়। বহু মানুহে ভাবে যে বৰ হৈ থকাটো আঁতৰ কৰিবলৈ, আমি যাতে আমনি নাপাওঁ সেই কথাটো সমাধান কৰিবলৈ আমাৰ হাতত এটাই উপায় হৈছে, সেইটো হৈছে আমি ব্যস্ত হৈ থকাটো। আমি বিজি হ'বলৈ বিচাৰোঁ। আমি ভাবোঁ আমি বিজি হৈ পৰিলেই আমাৰ সমস্যা সমাধান হ'ব, আমি বৰ নহ'ম। কিন্তু মন কৰিব, আমি ব্যস্ত হৈ থাকিলেও আমি ব্যস্ততায়ো আমাক আমুৱায় বহু সময়ত। যেতিয়া দেখিব আপুনি বৰ ব্যস্ত হৈ পৰিছে, আপুনি কোনো ধৰণৰ আহৰি পোৱা নাই, সেইখিনি সময়ত আপোনাৰ মনলৈ কি আহিব? অকণমান জিৰণি পোৱা হ'লে, আমনি লাগিছে আৰু ব্যস্ত হৈ, আমনি পাইছোঁ আৰু কষ্ট কৰি কৰি। সেইবাবে আপুনি কেতিয়াও নাভাবিব আপুনি ব্যস্ত হৈ থাকিলেহে যে আপোনাৰ এই বৰডম আপোনাৰ পৰা আঁতৰি যাব, আপুনি আমনি পোৱা আপোনাৰ কমি যাব, আমনিদায়ক সময়বোৰ আপোনাৰ বাবে সুন্দৰ হ'ব। একেবাৰে মিছা কথা, কাৰণ ব্যস্ততায়ো মানুহক আমুৱায়। তেতিয়াহ'লে আমাৰ ওচৰত সমাধান কি? আপুনি কিবা প্ৰডাক্টিভ কাম কৰিবলৈ আৰম্ভ কৰক। এনেকুৱা কাম কৰক যিটো কামত আপোনাৰ মন আছে। এনেকুৱা কাম কৰক যিটোৱে আপোনাক লাভ উঠাই দিব পাৰে। এতিয়া লাভ বুলি ক'লে আমি সদায় ভাবোঁ টকা পইচাৰ কথা, কিন্তু নহয়। লাভ বুলি ক'লে আপুনি এনেকুৱা এটা কাম কৰিবলৈ আৰম্ভ কৰক যিটো কামে আপোনাক কিবা এটা শিকাব পাৰে। আপুনি হয়তো লগালগ সেই তাৰ বাবে যিটো আমি কিক বুলি কওঁ, কিক শব্দটো বহুত সময়ত ব্যৱহাৰ হয়, সেই কামটো কৰাৰ বাবে আপুনি লগালগ কোনো ধৰণৰ কিক নাপাব পাৰে, আপোনাৰ কোনো ধৰণৰ মটিভেশ্যন নাহিব পাৰে মনলৈ। কিন্তু সেই কামটো কৰাৰ ফলত কিছু সময়ৰ পাছত বা কিছু দিনৰ পিছত হয়তো আপুনি উপলব্ধি কৰিব যে এই কামটো কৰাৰ বাবে মই এই নতুন কথাখিনি শিকিব পাৰিলোঁ। আপুনি মোৰ চকুত চাব পাৰে, আজি এই ভিডিঅ'টো যেতিয়া মই কৰি আছোঁ, তেতিয়া আজি এই মুহূৰ্তত ময়ো অলপমান আমনি পাইছিলোঁ, ময়ো অকণমান বৰডম অনুভৱ কৰিছিলোঁ। বাহিৰত ঠাণ্ডা বতৰ, আজি বিশেষ একো কাম নাই, বৰ বেছি ব্যস্ততা নাই অইন দিনাখনৰ বাবে, গতিকে এনেই ৰুমত থাকি ময়ো অলপমান আজি বৰ হৈ পৰিছিলোঁ আৰু সেইবাবে মই আজি আপোনাৰ সৈতে কথা পাতিবলৈ পুনৰবাৰ আহিলোঁ, এই ভিডিঅ'টো শ্বুট কৰিলোঁ। এই কথাখিনি যেতিয়া আপোনাৰ সৈতে পাতি আছোঁ, এই যে মই মোৰ অভিজ্ঞতাখিনি, যিখিনি কথা মই শিকিছোঁ নিজৰ জীৱনৰ পৰা, ক'ৰবাত কিতাপৰ পৰা, সেই কথাখিনি যে আপোনাৰ সৈতে আজি মই প্ৰকাশ কৰিছোঁ, আপোনাৰ আগত মোৰ অভিজ্ঞতা বৰ্ণনা কৰিছোঁ, আপোনাৰ আগত কথাখিনি মই কৈছোঁ, তাৰ পৰা হয়তো আপুনিও কিবা দুই এটা কথা শিকিব পাৰিব। তাতকৈ ডাঙৰ কথা, ময়ো কিবা এটা শিকিব পাৰিম, ময়ো পুনৰবাৰ মোৰ বাবে এটি নতুন অভ্যাস হ'ব। সেইবাবে আমি যেতিয়া আমি বৰ হৈ পৰোঁ, যেতিয়া আমি আমনি পাওঁ, সেই সময়খিনিত আপুনি সদায় কৰিব পৰা কাম হ'ল আপুনি নিজে ভাল পোৱা কাম কৰক।
কিন্তু তাতোকৈ ডাঙৰ কথা হ'ল সেই কামৰ পৰা আপুনি কিবা এটা শিকিব লাগিব যদি আপুনি একো নিশিকে তেতিয়াহ'লে সেই কামখিনি কেতিয়াও প্ৰডাক্টিভ নহ'ব আপোনাৰ বাবে আপোনাৰ হাতত স্মাৰ্টফোনটো আছে সেইটো লৈ লওক কেমেৰাটো অন কৰক আপুনি ফটো এখন উঠাওক খুব সুন্দৰকৈ ফটো উঠোৱাটো বৰ সহজ কাম নহয় আপুনি কেমেৰাটো লৈ আপুনি মোবাইলটো অন কৰি আপুনি ওচৰতে যদি ফুল আছে আকাশখনক আপুনি ফটো উঠাওক তেনেকৈ আপুনি শিকি যাব লাহে লাহে তাৰোপৰি আপোনাৰ ওচৰত যদি কিবা কিতাপ আছে পঢ়ক তাৰ পৰা দুটামান লাইন আপুনি লিখি থৈ দিয়ক পাকঘৰলৈ যাওক কিবা এটা নতুন ৰেচিপি চেষ্টা কৰক এনেদৰে বিভিন্ন ধৰণৰ কাম এতিয়া কি কাম কৰিব সেইটো আপুনি ভালকৈ জানিব কি কাম কৰিব তাৰ এখন দীঘলীয়া লিষ্ট মই দি নিদিওঁ তাৰ বাবে আপুনি নিজেই জানে নিজেই অভিজ্ঞ আপুনি সেইবাবে তাৰ পৰাই আপুনি নিশ্চয় বিচাৰি ল'ব পাৰিব যে এইকেইটা কাম এই সময়ত কৰিলে মোৰ বাবে বিৰাট ভাল হ'ব একেবাৰে সৰু আৰু এটি কথাৰে সামৰণি মাৰিম কথাটো হ'ল এনে ধৰণৰ যে মই যেতিয়া এটা ড্ৰিম লিগ ছকাৰ বুলি এটা মোবাইল গেম আছিল মোৰ মোবাইলটোত সেইটো হৈছে ফুটবলৰ গেম যেতিয়া সেই গেমটো মই প্ৰথম খেলিবলৈ আৰম্ভ কৰিছিলোঁ খেলিবলৈ আৰম্ভ কৰাৰ অৱস্থাত কি হৈছিল মই খেলি বিৰাট ভাল পাইছিলোঁ কাৰণ সেই খেলটো মোৰ বাবে টান আছিল তাৰ পাছত লাহে লাহে যেটো ইজি লেভেলটো পাৰ কৰাৰ পাছত মোৰ সকলোবোৰ টিমৰ সৈতে মই জিকি যাওঁ খুব সুন্দৰকৈ মই খেলিব পাৰোঁ মই এক্সপাৰ্ট হৈ গ'লো তাৰ পাছত মই আহি গ'লো মিডিয়াম মোডত তাতো মই এক্সপাৰ্ট হৈ গ'লো লাহে লাহে মই গ'লো হাৰ্ড মোডত তাতো মই খেলিব পৰা হৈ গ'লো তাৰ পাছত সেই এদিন কি হ'ল সেই গেমটো খুলি চাবলৈকে মোৰ মন নোযোৱা হ'ল মই আমনি পোৱা হ'লো সেই গেমটোত কিয় কাৰণ তাত কোনো ইন্টাৰেষ্টিং কথা নথকা হ'ল যিবোৰ খেল তাতে আহে সকলোবোৰ মই জানো মই তাতে এক্সপাৰ্ট হৈ গ'লো জীৱনটো ঠিক তেনেকৈ যেতিয়া আপোনাৰ বাবে কোনোবা এটা কথা দৈনন্দিন হৈ পৰে যেতিয়া আপুনি সদায় কৰি থাকে আপুনি জানে হেতু হেবিচুৱেল একচন হৈ পৰিব তেতিয়া আপুনি আমনি পোৱাটো স্বাভাৱিক সেইবাবে কৈছো নতুন কাম এটা কিবা কৰক এনেকুৱা এটা কামত আপুনি নিজকে ব্যস্ত কৰি দিয়ক সেইখিনি সময়ত কিন্তু ব্যস্ততা মানে কেৱল আমনি আঁতৰাবৰ বাবে কৰা কাম নহয় ব্যস্ততা সদায় প্ৰডাক্টিভ হ'ব লাগে তাৰ পৰা কিবা এটা যাতে আপুনি আহৰণ কৰিব পাৰে শিকিব পৰা বহুত কথাই আছে পৃথিৱীখনত ইন্টাৰনেট এখন যিমান ডাঙৰ বজাৰ সেই বজাৰখনত আপুনি যি ইচ্ছা তাকে কিনিব পাৰে যি ইচ্ছা তাকে আপুনি শিকিব পাৰে গতিকে দেৰি কিহৰ আৰম্ভ কৰক গতিকে আজিৰ পৰা আপুনি হয়তো কেতিয়াও আমনি নাপায় বিশেষকৈ মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছো মই জীৱনত কেতিয়াও আমনি নাপাওঁ কেতিয়াও বৰ নহওঁ কেতিয়াবা অলপ সময়ৰ কাৰণে হওঁ যেদৰে আজি হৈছো আৰু তাকো মই এটি প্ৰডাক্টিভ কামলে মই সলনি কৰি পেলাইছো সেই কথা আপুনি মোৰ চকুত চাব পাৰে যি কি নহওক আপোনাৰ থাকিল বহুত বহুত শুভেচ্ছা আপুনি আগবাঢ়ি যাওক আপুনি নিজৰ বোৰডম আঁতৰাওক নহলে এই বোৰডমে আপোনাক হয়তো আঁতৰ কৰি পেলাব পাৰে আপোনাৰ ওপৰত বহুত ডাঙৰ এটি বুজা হৈ পৰিব পাৰে সেইবাবে এনে ধৰণৰ কামত আপুনি নিয়োজিত হৈ পৰক যি কামে আপোনাক লভ্যাংশ ওলাই দিব পাৰে আপোনাৰ থাকিল বহুত বহুত শুভেচ্ছা আপোনাৰ জীৱনটো সুন্দৰ হওক ধন্যবাদ